When you are in a relationship with someone for so long, যেতিয়া আপুনি কাৰোবাক ইমান বেছি ভাল পাই পেলাই, well সেইটো actually সময়ৰ লগত তুলনা নহয়। এমাহ দুমাহ তিনি মাহতো হয়তো আপুনি কাৰোবাক বহুত বেছি ভাল পাই পেলাব পাৰে। But yes, যেতিয়া ভাল পোৱাটো সঁচা হয়, যেতিয়া আপুনি খুব বেছি কাৰোবাক ভাল পাই পেলাই, তাৰ পিছত সেই মানুহজনক পাহৰি পেলোৱাটো একেবাৰে অসম্ভৱ কথা। বাট মই আগতেও কৈছোঁ, যদি আপুনি সেই ৰিলেশ্যনশ্বিপটোৰ পৰা ৱৰ্কআউট কৰিব বিচাৰিছে বা সেই ৰিলেশ্যনশ্বিপটো আৰু কেতিয়াও কণ্টিনিউ হ'ব নোৱাৰে, তেতিয়াহ'লে সেই মানুহজনৰ লগত থকা সকলো মেমৰি আপুনি গুচাই দিব লাগিব। তেতিয়াহে আপুনি আগবাঢ়িব পাৰিব। নহ'লে প্ৰত্যেক বস্তুতে তেওঁলৈ মনত পৰিব, প্ৰত্যেক কথাতে তেওঁলৈ মনত পৰিব। চ' আপুনি প্ৰত্যেকটো বস্তু তেওঁৰ পাহৰিবই লাগিব। এভৰিথিং, গিফ্ট, নম্বৰ, ফটোজ, এভৰিথিং আপুনি ডিলিট কৰিব লাগিব। সেই মানুহজনৰ যাতে আপোনাৰ লাইফৰ পৰা অস্তিত্বই নোহোৱা হৈ যায়। য়েছ, ভাল পোৱা মানুহজনকতো বেয়া পাব নোৱাৰে, সেইটো ময়ো জানো। চ' যিজন মানুহক আপুনি ভাল পাইছিলে, তেওঁক এনেকুৱা এটা কৰ্ণাৰত থৈ দিয়ক, যিটো হয়তো অকল আপুনিহে জানে আৰু কোনেও নাজানে। Keep her or keep him somewhere where nobody can reach him or her. সেই চেপ্টাৰটোক সযতনে আপোনাৰ লাইফত থৈ দিয়ক।